হেল্ল', মই হেমেন অৰ্ণৱ। এয়া মোৰ লগত আছে ভাইটি সুনীত শংকৰ আৰু আমাৰ আৰু মাজতে আছে নৱনিয়ৰ। দুয়োজনে আচলতে খুব মৰমৰ ভাইটি আৰু আমি এই সংগীত জগতৰ লগত জড়িত সকলোৱে গমেই পায়। তথাপি কৈছোঁ, যিহেতু মই ব্লগ বনাব আৰম্ভ কৰিছোঁ, আজিৰ ব্লগটো আচলতে অকণমান ইউনিক হ'ব, আপোনালোকে ভাল পাব। কাৰণ আমাৰ দৰঙত এটি খুব পপুলাৰ ফেচবুক গ্ৰুপ আছে, যিটো গ্ৰুপৰ নামেই হৈছে খাটি দৰঙীয়া চিয়া লিকিৰা গ্ৰুপ। অৰ্থাৎ আচলতে চিয়া লিকিৰা শব্দটো অসমৰ হয়তো বহুত মানুহে গম নাপায়। এইকাৰণেই যিটো আমাৰ ল'ৰা ছোৱালী আমাৰ লোৱাৰ আছামত আপা আপি বুলি কয়, কিন্তু স্পেচিয়েলি মংগলদৈত ল'ৰা ছোৱালীক চিয়া আৰু লিকিৰা বুলি কয় আচলতে। গতিকে সেই নামাকৰণেৰে এই গ্ৰুপটো নামাকৰণ কৰিছে। গতিকে আমি এতিয়া আহি আছোঁ, বাকীখিনি আপোনালোকে গম পাই থাকিব নহয় জানো। আহক আজি এই চিয়া লিকিৰা গ্ৰুপৰ এই অনুষ্ঠানটো আমি উপভোগ কৰোঁ। শুনিত কিবা ক'বা? হয়, সকলোকে হেমেন্দাই ক'লে কথাখিনি। আমাৰ আজি এটা বিশেষ ফেচবুক পেজ হয়, আমাৰ গ্ৰুপ খাটি দৰঙীয়া চিয়া লিকিৰা গ্ৰুপ, আৰু সেইটোলৈকে আমি আহি আছোঁ। হয়, আমি সকলো আহি আছোঁ, হেমেন্দা, মই আৰু নব। তাৰপাছত আপোনালোকে নিশ্চয় হেমেন্দাৰ এই ব্লগটোৰ জৰিয়তে গোটেইখিনি কথা বুজি গমেই পালে, আৰু হেমেন্দাৰ ব্লগবিলাক চাই থাকিব, ভাল ভাল কিছুমান আহিব, তাকেই ক'লোঁ আৰু। নব কিবা ক'বা? ধন্যবাদ। আজি আমি আহি আছোঁ খাটি দৰঙীয়া চিয়া লিকিৰা ফেচবুক গ্ৰুপ, এটা ধুনীয়া গ্ৰুপ। যোৱা বছৰো গৈছিলোঁ আমি, এই বছৰো আকৌ আহি আছোঁ। এটা ধুনীয়া গ্ৰুপ। এই গ্ৰুপটোৰ পৰা মানুহৰ দৰঙৰ যিমানখিনি শিল্পী আছে, যিমানখিনি প্ৰতিভা আছে, তেওঁলোকে মানুহৰ মাজলৈ নিবলৈ চেষ্টা কৰিছে। ভাল এটা পদক্ষেপ আচলতে। গতিকে আমি আহি আছোঁ হেমেন্দাৰ এই ব্লগটোৰ পৰা গোটেইখিনি কথা গম পাব আৰু গম পাই থাকিব। মই হেমেন্দালৈ আগবঢ়াই দিছোঁ। গতিকে বন্ধুসকল, আমি উপভোগ কৰিম নহয় জানো। এতিয়া আমি জলপাই খাইছোঁ, আকৌ শুনিতে আনিছে দেই, বৰ ধুনীয়াকৈ চানমাৰীৰ পৰা ল'লেহি এই জলফাই খালোঁ আৰু ধুনীয়া গাড়ী চলাই আহি আছোঁ। মালিগাঁৱত আমাৰ ভাইটি ঋষিকেশ আছে, তাক ৰিচিভ কৰিম। বৰ্তমান আহি আমিনগাঁও পালোঁ। এই ভাইটি শুনিত আছে, শুনিত এতিয়া গাড়ী চলাবৰ কাৰণে ৰেডি হৈছে। মই আচলতে অকণমান কাম আছে কিবা কিবি, মই গতিকে অকণমান শুনিতক মই আগবঢ়াই দিছোঁ আৰু আমাৰ পাইলটৰ ছিটটো। এইফালে ইতিমধ্যে ঋষিকেশ আহি উপস্থিত হৈছে। ঋষি কোৱা? ভাল লাগিছে দেই, আজি বহুত দিনৰ মূৰত হেমেন্দা লগ পালোঁ। ধুনীয়া গাড়ী চলাই আহি আছে, মাত্ৰ কাণত ফোনটো আছে, মাজে মাজে থৈ দিয়ে আৰু তাকে আজিকালি নতুন ব্যস্ত হেমেন্দা। ঠিকেই, মানে কৰ্মই ধৰ্ম বুলি কৈছে যে, গতিকে কৰ্ম কৰি আছোঁ আৰু নহয় জানো। গতিকে আমি এতিয়া গৈ আছোঁ, যাত্ৰা আৰম্ভ কৰিছোঁ মানে অলৰেডি কৰিছোঁ আৰু আমিনগাঁও পায়ে গ'লোঁ আমি। এই আমিনগাঁও পালোঁ, এতিয়া শুনিত ভাইটি আছে, সি চলাব। বঢ়িয়া, লগ পাম। আমাৰ বিহু বঢ়িয়া এখন প্ৰতি বছৰে আমি হেমেন্দা তাৰপিছতে আমাৰ সুনীত শংকৰ দ্বাৰা এখন প্ৰতি বছৰে আন্দোলন কৰিছোঁ। এয়া ছবি গান হ'ব, আমি গানৰ কাৰণে হেৰি কৰি আছোঁ। তাৰপিছত ডিম্পল বৰা আগুৱাই আহিবলৈ অনুৰোধ জনাইছোঁ। ডিম্পল বৰা, এয়া ডিম্পল বৰা আমাৰ দৰঙৰ সন্তান, তেওঁ এখন প্ৰতি বছৰে আদৰণি জনাবলৈ অনুৰোধ জনাইছোঁ। আমাৰ নিত্যানন্দ এখন প্ৰতি বছৰে তেওঁ আদৰণি জনাব। আমি পাৰ্থ প্ৰতিমক মঞ্চত দেখা নাই। পাৰ্থ প্ৰতিমা আহিছে। তাৰপিছত আমি ঋষিকেশ প্ৰতিমক আমি মঞ্চত আহিবলৈ অনুৰোধ জনাইছোঁ। ঋষিকেশ প্ৰতিম, তেওঁ এখন আমাৰ প্ৰতি বছৰে আদৰণি জনাব। আমাৰ গুঞ্জন নাথে তেওঁ এখন প্ৰতি বছৰে আদৰণি জনাব। তাৰপিছত আমি মন্দিৰ বাইদেউ আছেনে? আগুৱাই আহক আপুনি। তেওঁ এখন প্ৰতি বছৰে আদৰণি জনাব। আমাৰ জগদীশে এখন প্ৰতি বছৰে আদৰণি জনাব। তাৰপিছতে এই মুকুন্দ বৰদলৈ দাদা আগুৱাই আহিবলৈ অনুৰোধ জনাইছোঁ। তেওঁ এখন প্ৰতি বছৰে আদৰণি জনাব আমাৰ বিদ্যুতে।
তাৰপিছত আমি পাৰ্থ আপোনালোকে চিনি পায় পাৰ্থ এয়া পাৰ্থ আমাৰ আগুৱাই যাবলৈ অনুৰোধ জনাইছোঁ তেওঁ এখন প্ৰতি বছৰে আদৰণি জনাব লৱণ আছে ল'ব দিয়া প্ৰতি বছৰ কাৰণে তাৰপিছতে আমি আগুৱাই আহিবলৈ গৈছোঁ হৰিহৰচিত তেওঁ এখন প্ৰতি বছৰ আদৰণি জনাব আমাৰ গৌতম দাদাই এখন প্ৰতি বছৰ আদৰণি জনাবলৈ অনুৰোধ জনাইছোঁ তাৰপিছত দীপজ্যোতি আছে দীপজ্যোতি হাজৰিকা আমি আগুৱাই যাব নোৱাৰোঁ দীপজ্যোতি এখন প্ৰতি বছৰে আদৰণি জনাব আমাৰ বিদ্যুতে তাৰাশংকৰ আমি চিনাকি কৰিছোঁ আপোনালোকৰ গাঁৱত এয়া ধুনীয়া গীত উপহাৰ দি থাকে এওঁলোকে আমাক প্ৰতি বছৰ আদৰণি জনাব অমৰ দাদাই নৱজ্যোতিক আমি চিনাকি কৰাইছোঁ বিকাশে তেওঁ এখন প্ৰতি বছৰে আদৰণি জনাব এয়া নৱজ্যোতি আপোনালোকৰ আগত মোৰ লগত আছে ভাইটি ডিম্পল খুব ধুনীয়া পটশিল্পী খুব মৰম লগা ভাইটি এজন খুব ভাল লাগিছে আচলতে গতিকে বেছি কথা নকওঁ খুব ভাল লাগিছে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু এই প্ৰচেষ্টাটো কণ্টিনিউ কৰিব লাগে থাৰ্ড টাইম হ'ল ফ'ৰ্থ টাইমত আমি আৰু ধুনীয়াকৈ উদযাপন কৰিব পাৰিম বুলি আশা ৰাখিছোঁ কৰিব আৰু মোৰ বহুতকেইজন আৰ্টিষ্ট আছে বেছি কথা নকওঁ
হাজাৰ মানুহ এই গ্ৰুপটোৰ লগত জড়িত আৰু আমাৰ গোটেই দৰঙীয়া যিখিনি ঐতিহ্য আছে আমাৰ সংস্কৃতি আছে ইয়াত বিকাশৰ এটা সুবিধা পাইছোঁ ইয়াত উপস্থিত থাকি অত্যন্ত গৌৰৱ অনুভৱ কৰিছোঁ আৰু খুব ভাল লাগিছে